ৰ'ব গাইছ আপোনালোকক মই দেখি আছোঁ আমি গেট পাৰ হৈ ক'ক যাই আছোঁ গাইছ আজি আহিছোঁ আমি এখন স্কুলক মানে দেখিছে গাইছ এখন স্কুলক আহিছোঁ আমি গাইছ কাৰণ আজি আমি খাম খৈফ্ৰাম মানে গাইছ মধুৰিআম আৰু এয়া দেখিছে গাইছ এতে আছে আৰু গাইছ এতে আছে গোটেই চলিমাখান মানে দীপজ্যোতি মিণ্টু আৰু সৰু এটা দীপজ্যোতি আছে আপোনালোক দেখি আছোঁ আৰু এডাল গাইছ খৈফ্ৰামৰ গাছডাল আৰু ইয়াতে আমি খৈফ্ৰাম খাব আহিলোঁ গাইছ আৰু এটা কথা কওঁ গাইছ গাঁৱৰ এটা ভাল লগা পৰিৱেশ হৈছে গছ গছনি থাকিলে কিমান ধুনীয়া এটা পৰিৱেশ হয় আৰু সেই পৰিৱেশতে আছে এডাল গছ এডাল হৈছে খৈফ্ৰামৰ গছ আৰু ফল মূল লাগিলেতো আৰু গছৰ কথাই ক'ব নালাগে আৰু এয়া দেখিছে গাইছ কি ধুনীয়াকৈ এডাল অমলিছি আৰু ইয়াতে খৈফ্ৰাম লাগি আছে আৰু এই গাইছ একদম পকা খৈফ্ৰামটোৱে বেছি তো আপোনালোকক দেখি আছোঁ গাইছ আৰু গাইছ ইয়াত দেখিছে হাতে খৈফ্ৰাম পাৰি আছে এইটো মিণ্টু আৰু এই গাইছ খৈফ্ৰামটো খাব ধৰিছে গাইছ দেখছি কি ধুনীয়া এটা পকা খৈফ্ৰাম পাইছে গাইছ দেখিলে আৰু এই গাইছ এইটো সৰু দীপজ্যোতি ই আৰু ডাঙৰ খৈফ্ৰাম লাগে বোলে ইয়াক এই মালটো সৰু হয় কিন্তু ডাঙৰ খৈফ্ৰাম লাগে বোলে গাইছ আৰু গাইছ হাতে খৈফ্ৰাম খাই আছে একদম চিধাই চেঙক আৰু খাই থাকক সেনেহান বস্তু হৈছে আৰু দেখছে হাত একদম ছিঙি আছে আৰু খাই আছে আৰু দেখছি তিনিটা একেলগে ছিঙি লৈ গৈছে গাইছ দেখছি আৰু দেখছে গাইছ আৰু এনেকৈ চিধাই ছিঙক আৰু চিধাই মুখত সোমাই দিয়ক আৰু খাই দিয়ক গাইছ মই এটা খাই দিলোঁ দিয়ক গাইছ আৰু গাইছ এইটো সৰু দীপজ্যোতি এই ওপৰত দেখিছে ভাবিছে এটা আৰু ডাঙৰ খৈফ্ৰাম পালি তো গাইছ আমি তাৰ পৰা ওলালোঁ এতিয়া আমি যাই আছোঁ ৰ'ব তো গাইছ এতিয়া খৈফ্ৰাম খালোঁ আৰু এতিয়া আমি যাম ঘৰৰ ফালে আৰু গাইছ আপোনালোকক এটা লাষ্টত এটা বস্তু দেখি আছোঁ ৰ'ব গাইছ আৰু গাইছ এখন স্কুলকে আহিছিলোঁ এখন স্কুল গাইছ আৰু এই চাওক গাইছ এইবিলাক এখন স্কুলৰ ছাত্ৰ আৰু এই গেট ছেটিংকে পাৰ হৈ আহে তো এখন আমাৰ ওচৰৰে স্কুল তো আজি মানে দিয়ক গাইছ আৰু এতিয়া আমি ঘৰৰ ফালে যাই আছোঁ আজি মানে বাই গাইছ বাই